আমি যোগাৰ কৰিছিলোঁ পায়স মুঠি হৈছেগৈ এতিয়া হৈ গ'ল ন বমা পায়স মুঠি হ'ল আৰু এইফালে তামোল খুন্দি আছে মায়ে আমাৰ বাপজনে মানে আইগৰাকীক মাতিছে আইগৰাকী আহিছে মই দেখাম কেলেনো মাতিছে আইগৰাকীক এইবিলাকনো চিক্ৰেট কথা আছে আৰু এয়া হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 বহুত দিন হ'ল ভিডিঅ' আপোনালোকৰ মাজলৈ দিয়া নাই দিম মানে ভিডিঅ' আপোনালোকৰ কৰি থোৱা আছে ভিডিঅ'টো এডিট কৰি হোৱা নাই এনেকৈ দিব পৰা নাই কিছুমান সময় পৰিস্থিতিৰ কাৰণে দিব পৰা নাই আপোনালোকৰ মাজলৈ আৰু আপোনালোকে গাঁৱলীয়া ল'ৰাক পাহৰি নাযাব মানে আপোনালোকৰ আৰু মই আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াব লাগে আপোনালোকে ইমান মৰম ছাপোৰ্ট কৰি আছে মোক মোৰ যিহেতু আপোনালোকে 2K ফেমিলি হৈ গ'ল জানেই 2000 ফেমিলি মোৰ কাৰণে বহুত এটা ডাঙৰ ফেমিলি আৰু গতিকেলৈ আৰু এনেদৰে আগলৈও মোক এনেদৰে মৰম দি যাব বুলি আশা কৰিলোঁ মৰম কিয় নিদিব হয় নহয় বাৰু নহয়নে আৰু আজি হঠাৎ সাজযোৰ পিন্ধি থকা সাজযোৰ দেখি হয়তো গম পাইছে ঘৰত হয়তো কিবা আয়োজন কৰা হৈছে হয় ঘৰত আজি এভাগ সকাম হঠাৎ আয়োজন কৰিবলগীয়া হ'ল সেই সকাম ভাগ বিশেষকৈ এটা অসুবিধাৰ কাৰণে এতিয়া আমি আয়োজন কৰিবলগীয়া হ'ল আৰু যিহেতু জানেই মই গাঁৱলীয়া ল'ৰা এতিয়া বৰ্তমান ঘৰ বনাই থকা হৈছে ঘৰ জেগা জুগলি নাই তাৰ মাজতে পাতিবলগীয়া হ'ল যিহেতু পাতিবলগীয়া পৰিস্থিতিত পৰিবলগীয়া হ'ল সেইকাৰণে আৰু আজি আমাৰ গৃহত এতিয়া বৰ্তমান আমাৰ এভাগী সকাম আয়োজন কৰা হৈছে সেই সকামত আমাৰ বাপসকল আইসকল আহি উপস্থিত হৈছেহি আৰু আজিৰ দিনটোত কেনেধৰণৰ কি হয় সকলোখিনি আপোনালোকৰ আজি ভিডিঅ'টোত দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আজিৰ ভিডিঅ'টোত কেনেধৰণৰনো কি হয় সকলোখিনি দেখিব আমাৰ গৃহত আজি যি এভাগী সকাম আয়োজন কৰা হৈছে সেই সকামৰ কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এয়া দেখিছে এইটো ঘৰ লাহে লাহে বনাই আছোঁ এইকেইদিন একদম ঘৰৰ কামত লাগি থকা হৈছিলে সেইকাৰণে আপোনালোকৰ ঘৰৰ কাম ৰানিং কৰা কিবা কৰাৰ কাৰণে ভিডিঅ' দিব পৰা নাই আৰু এইয়ে ঘৰটো বনাইছোঁ আৰু ইয়াতে কেইডালমান বাঁহ দি ইয়াতে এখন টিপাল দি দিছোঁ কাৰণ সকাম ভাগ পাতিবলৈ আগবঢ়াই নিবৰ কাৰণে আৰু ইয়াতে আমাৰ বাপসকল আহি কাম লাহে লাহে অকণমানকৈ কামবিলাক আগবঢ়াইছে আমাৰ এইফালে যিটোল বাপজনা আছে তেখেতে কাম কৰি আছে কৃষ্ণ দেই আহি পালেহি এইফালে আমাৰ নোমল ককা বাপজন এইফালে আমাৰ দুলেশ্বৰ ককা বাপজন এইফালে আমাৰ চন্দ্ৰ বৰ্তা বাপজন আৰু এনেদৰে লাহে লাহে এজন দুজনকৈ আহি আছে আমাৰ ঘৰলৈ এতিয়া গৃহত উপস্থিত হৈছেহি আৰু লাহে লাহে আপোনালোকক দেখাই থাকিম আজি দিনটোৰ আমাৰ গৃহৰ পৰিৱেশ চাই থাকিব আজি ভিডিঅ'টো সুন্দৰ ভিডিঅ' নন্দন হৰি নমোনন্দ গোপৰকু মাৰ কৃপাময়ী শ্ৰী গোবিন্দ তজুপদে অৰবিন্দ হৰুময় লক্ষণ নমস্কাৰ ৰাম হৰুময় লক্ষণ নমস্কাৰ কৃষ্ণ হৰি
ৰাতিপুৱা একেবাৰে বৰষুণ কাৰণে ত্ৰিপাল এটা আনিলোঁ, আকৌ এটা ত্ৰিপাল আনিবলগীয়া হ'ল। কিন্তু এতিয়া ৰ'দটো মানে ইমানেই খাওঁ খাওঁকৈ দিছে, তামাম গৰম উঠিছে গাইছ। আৰু আমাৰ আজি যিহেতু এভাগী সকাম আয়োজন কৰি থকা হৈছে, গতিকেলৈ আৰুনো কি কৰি থকা হৈছে আপোনালোকক সকলোখিনি দেখাম বুলি কৈছিলোঁ। আৰু দেখাম আপোনালোকক কি কৰি থকা হৈছে। আমাৰ বাপসকলক আপুনি ভিতৰত দেখিছে, তেওঁলোকৰ অনুষ্ঠান আগবঢ়াই নি আছে, মানে সকাম আগবঢ়াই নি আছে। আৰু ইয়াতনো কি হৈ আছে সেইখিনি দেখিব আপোনালোকে। আৰু এইফালে আমাৰ আইসকলে একদম বহি আছে গছৰ ছাঁ লৈ লৈ, মানে যিহেতু ৰ'দটো বহুত বেছি দি দিলে। আৰু এইফালে আমাৰ পায়স এমুঠি আমি যোগাৰ কৰিছিলোঁ, পায়স এমুঠি হৈছেগৈ, এতিয়া হৈ গ'ল ন বৌমা, পায়স এমুঠি হ'ল। আৰু এইফালে তামোল খুন্দি আছে মায়ে, অকণমানকৈ দেখাছোঁ আৰু পৰিৱেশ। এইফালে অকণমান চাওক, মুখখন এইফালে লুকুৱাই দিছে খুৰীয়ে। আৰু যিহেতু বহুত বেছি গৰম, মানে ৰাতিপুৱা বৰষুণ দি আছিলে, এতিয়া গৰম হৈ গ'ল, মানে ইমানেই গৰম দিছে ফাটি গৈছে মানে। কাৰেণ্ট নাই, আৰু কাৰেণ্ট গাঁৱৰ জেগা, কাৰেণ্টটো ইমান অকণমান প্ৰব্লেম দিয়ে, আৰু ফেন চেনো ইমান এটা যোগাৰ কৰিব নোৱাৰিলোঁ দেখিলেই। সেয়াই পৰিৱেশ। আমাৰ এয়া হাই প্ৰেছাৰ থকা ভকত তেখেতে ওলাইছে, গৰম উঠিছে, প্ৰেছাৰ হাই হৈ যোৱা নাইতো, উঠি গ'ল। আৰু এইফালে আমাৰ দাদা একদম বঢ়িয়াকৈ অকল মোবাইল চোৱাতে বিজি হৈ আছে সি। আৰু গাইজ এনেকৈ লাহে লাহে অকণমানকৈ যিহেতু ব্যস্ত হৈ আছোঁ, ভিডিঅ' ক্লিপ ল'ব পৰা নাই বৰকৈ। এনেকৈ যিকণ পাইছে সেইকণকৈ চাব, আৰু কেনেকুৱা পাইছে জনাব দিব। চাই থাকিব ভিডিঅ' শেষলৈকে একদম। আমাৰ বাপজনাই মানে আইগৰাকীক মাতিছে, আইগৰাকীও আহিছে, মই দেখাম কেলেনো মাতিছে আইগৰাকীক, এইবিলাকনো চিক্ৰেট কথা আছে। আৰু এয়া আইগৰাকী আহিছে, আইগৰাকী আহিছে, মানে আইগৰাকীয়ে কি শুনিবলৈ আহিছিলে? কীৰ্তন শুনিবলৈ আহিছিলে। তাৰপিছত সকামৰ এতিয়া কীৰ্তন শুনিবলৈ লাগে অকণমান, কীৰ্তন শুনিবলৈ মাতিছে, মানে এক কোট হ'লেও শুনক, এক কোট হ'লেও শুনক। হয়, সেইটো কথা হয়, একদম শুদ্ধ কথা কৈছে আপুনি। সেইটো এই আইগৰাকীক মানে কীৰ্তন শুনিবলৈ মাতি আনিছে এইটো হ'লে, একদম টুলখন লৈ। আৰু ইয়াত মানে কি হৈছে, আমাৰ শাস্ত্ৰ পঢ়ি আছে, কীৰ্তন পঢ়ি আছে, আৰু এখেতে মাতিছে মানে আইগৰাকীক, এই আইগৰাকী। মই বেলেগ কিবা চিক্ৰেট কথা পাতিব বুলি ভাবিছিলোঁ, নহয়। আমাৰ এয়া আইসকল, আইকেইজনী আহিছে, আইতাকেইজনী। অ' এটা ক'ৰবালৈ গৈছিলে আজি, সকামলৈ দেৰিকৈ পালেহি, বেলেগৰ সকাম আছিলে। হয় হয়, অঁ আমাৰ প্ৰকৃতি প্ৰেমী টিকেন কাষত চিনি পায় চবেই। তাৰপৰা এইফালে আইতা একদম তামোল খুন্দাত লাগিছে। এতিয়া মেইনকৈ বুঢ়ী মানুহৰ বুঢ়ী দিনত লগৰী বুলি ক'লে আৰু এই খুন্দনাত বেয়া নহয়নে? লগত দি দিব লাগিব। আইতা এতিয়া কিন্তু এতিয়া আপোনালোকৰ এতিয়া বয়স অকল সকাম খোৱাহে, আৰু সকাম নিকাম ধৰ্ম কৰ্মহে ন। তিনিকুচি 14 বছৰ। তো বন্ধুসকল, আমাৰ গৃহত আজি যি এভাগী সকাম আয়োজন কৰা হৈছিল, আজি এভাগ কীৰ্তন ভাগ আমাৰ পাঠ কৰা হৈছিল আমাৰ গৃহত। হঠাৎ কৈছোঁ আপোনালোকক, হঠাৎ আয়োজন কৰিবলগীয়া হ'ল। আৰু বিশেষ কি ক'ম, আজি গৃহস্থী সংসাৰত আপোনালোকে এখনি সকাম আয়োজন কৰিলে কেনেকুৱা এটা ব্যস্ততা মাজত থাকিব লাগে আপোনালোকে সকলোৱে জানে। আৰু ময়ো ঠিক তেনেদৰে ইটো সিটো কৰি থাকোঁতে দুই এটা ক্লিপ আপোনালোকৰ মাজলৈ মই আগবঢ়াবলৈ ল'ব পৰা নাই। তাৰ মাজতে মোবাইলটো ক'ৰবাত থাকে, কেমেৰাটো ক'ৰবাত থাকে, মই ল'ব পৰা নাই। ইটো সিটো কৰি থাকোঁতে আৰু যি নহওক, যিকেইটি পাৰিছোঁ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আজিৰ দিনটোত আমাৰ গৃহত কেনেদৰে আয়োজন কৰা হ'ল আমাৰ গৃহত। আৰু গাঁৱলীয়া ল'ৰাক আপোনালোকে পাহৰি নাযাব, গাঁৱলীয়া ল'ৰাই আপোনালোকৰ মাজলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰি আছে যদিও তাতো বিফল হৈছে মানে কিছুমান সমস্যাৰ কাৰণে মানে থাকি যাবলগীয়া হৈছে। যি নহওক, আপোনালোকে যেনিবা 2 মাহ, 1.5 মাহ, 1 মাহ, 15 দিন, 10 দিনৰ মূৰত যদিও ভিডিঅ'টো দিওঁ, আপোনালোকে মৰম দিব। বহুত আশাবাদী মই আপোনালোকৰ মৰম বিচাৰি। আৰু সেইবাবে
যদি মোৰ ফেচবুক পেজটো চাই আছে, ফেচবুক পেজত বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। ফেচবুক পেজত ভিডিঅ' মই দিছোঁ, যিটো যোগানন্দ ভাইজান বুলি এটা ফেচবুক পেজ আছে, আৰু গাঁৱলীয়া ল'ৰা 2.0 বুলি এটা ফেচবুক পেজ আছে। সেই দুইটা আপোনালোকে ফ'ল' কৰি ল'ব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ। জয় আই অসম, হাঁহি থাকক, সুখত থাকক। ধন্যবাদ।